Hello dosto, welcome to my YouTube channel. Akkoila notun video hoise kaile actually amar hokolu amar Jorhat district aru Assam hokolu district bharator hokolu district kali dokhami asil Durga Pujar bikhorjonor to bondhokol bolokson ma ki dekhoa bisarisu bikhorjonor pisot jikhini dhoror rasta homo aru dhorilok dustbin hotel letra beta kori agisile আৰু হেখিনি বস্তু কোনে সাবসিকুন কৰে আমাৰ মিউনিসিপালিটি বৰ্ডৰ কৰ্মচাৰী একচুয়ালি সাবসিকুন কৰে পিডব্লিউ আন্ডাৰত কাম কৰা তো বলকচোন তেখেতসকলক এটা তেখেতসকলক ভাল ভাল ধুনীয়া সুন্দৰভাৱে দৃশ্যবোৰ দেখুৱাব চেষ্টা কৰিছিল তেখেতসকলে দুপুৰা কষ্ট কৰি ৱাৰ্ডবোৰ সাবসিকুন কৰি ৰাখে আৰু টাউনখন সাবসিকুন তেখেতসকলৰ এটা ভিডিঅ' কৰি দেখুৱাব বিচাৰি ৰাইজসকলক তেখেতসকলে বহুত কষ্ট কৰে তো বলক বন্ধুসকল বেছি দিন নকৰোঁ তেখেতসকলৰ ওচৰলৈ যাওঁ আৰু গৈ পেলাই তেখেতসকলক সুধিবলৈ চেষ্টা কৰিম যে কেনে কি ধৰণে কৰি আমাৰ টাউনখন আৰু নগৰখন সাবসিকুন কৰি ৰাখে তো বলক বন্ধুসকল বেছি দিন নকৰোঁ ডাইৰেক্ট তেখেতসকলৰ ওচৰলৈ যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ' থাকা বহুত মজা লাগিব কেলে আমাৰ যোৰহাট টাউনৰ সকলো সাবসিকুনৰ জেগাবোৰ দেখাব চেষ্টা কৰিম আৰু যিখিনি লেতেৰা কৰিলে তাত কেনেকৈ কিদৰে সাবসিকুন কৰি কেনেকৈ লৈ যায় সব দেখাম বন্ধুসকল তো বলক ভিডিঅ'ত থাকক ভিডিঅ'টো আৰম্ভ কৰোঁ পুনৰ তো বলক একেবাৰে য'ত আমাৰ মিউনিসিপালিটি বৰ্ডৰ সদস্যসকল কাম কৰি আছে তালৈ যাওঁ আৰু গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'ত থাকক মজা লাগিব ভিডিঅ'টো বন্ধ হ'ল তেতিয়াহ'লে আৰম্ভ কৰিছোঁ বন্ধু সকল আমাৰ মিউনিসিপালিটিত চাকৰি কৰা পিডব্লিউ আন্ডাৰত কৰা তেখেতসকলে কি ধুনীয়াকৈ ধৰক আমাৰ ৰাইজসকলে লেতেৰা কৰিলে দুৰ্গা পূজাৰ উপলক্ষে যিটো আপোনাৰ দশমী আছিলে দুৱাৰ দিন আছিলে জিৰণি তেখেতসকলে চাফচিকুণ কৰিছে বন্ধুসকল তো কেনেকৈ আমাৰ নগৰখন চাফচিকুণ কৰি ৰাখিছে তেখেতসকলে মোৰ ফালৰ পৰা মোৰ চেনেল ইউটিউব চেনেল indranaiduvlogs ফালৰ পৰা চেলুট জনাইছোঁ বন্ধুসকল তো বলক বন্ধুসকল আৰু আগলৈ চাওঁ তেখেতসকলে আৰু কোনে কেনেকৈ আমাৰ নগৰখন চাফচিকুণ কৰি পেলাই এই জাবৰ উঠাই কাম কৰি আছে তো বলক বন্ধুসকল আৰু অকণ আগলৈ যাওঁ বলক দেখিছে বন্ধুসকল মানে কষ্টৰে আমাৰ জাবৰবোৰ উঠাই চাফচিকুণ কৰি আমাৰ নগৰখন চাফচিকুণ কৰিব মই indranaiduvlogsৰ ফালৰ পৰা ইউটিউব চেনেল তেখেতসকলক চেলুট জনাইছোঁ বন্ধুসকল তেখেতসকলে যাতে স্বাস্থ্যটো ভালেই থাকক ভগৱানে প্ৰাৰ্থনা কৰিছোঁ আৰু তেনেকৈ আমাৰ নগৰখন চাফচিকুণ কৰি ৰাখক তো বলক বন্ধুসকল আৰু অকণ আগলৈ যাওঁ গৈ পেলাই তেখেতসকলৰ আৰু আছে চাকৰি কৰা আমাৰ মিউনিসিপালিটি চাকৰি কৰা পিডব্লিউ আন্ডাৰত তেখেতসকলক কথা পাতিব চেষ্টা কৰিম যে কেনেকৈ কি ধৰণে আমাৰ চহৰখন চাফচিকুণ কৰি ৰাখে তো বলক বন্ধুসকল অকণ আগলৈ যাওঁ বিপদে বহি আছে বিশেষকৈ আমি আজি 18 বছৰ অতিক্ৰম হ'ল আজিলৈকে মাষ্টাৰত আছে যিহেতু আজি ষ্টক যিটো আমাৰ বন্ধবাৰে আমাক কামলৈ নাহিলে মানে অত্যন্ত গৰজি উঠে তাৰ বিনিময়ত অভাৰ টাইম দিয়ে বিশেষকৈ আজি 4 মাহে অভাৰ টাইম নাই দিয়া আজি পূজাৰ আগত আজি পূজা মাহৰ ওপৰতে বন্ধ হৈ আছে যিহেতু বন্ধবাৰে যদি আমাৰ কামখিনি কৰিব পৰা নহয় তেতিয়াহ'লে আমি টাউনখন বিশেষকৈ ষ্টক এই পূজাকেইটা দিন অত্যন্ত মানে কি যাবৰ এতিয়া নধৰা হৈছে নিজকে আজি মানে চকু পানী লোৱাৰ নিচিনা হৈছে আমি ইমানেই দুখিত কাৰণ আমাৰ নিজৰ পৰা এই ৰাস্তাটো যদি কেনেবাকৈ যদি জাম হৈ থাকে আমি নিজৰে কথা হয় লোকসকলে আমাকহে কয় যি হ'ব মই আমি নোৱাৰ পাছত 3-4বাৰ পাছতহে অফিচত অবজেকশ্যন গতিকে প্ৰথম লাষ্টটো কোনে পাওঁ আমি পাওঁ গতিকে আমি ঠিক আছে একো নাই মোৰ ফালৰ পৰা মই চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ যিখিনি অসুবিধা হৈছে অসুবিধা দূৰ কৰক আৰু আপোনালোকৰ পেঞ্চনৰ কোনো সুবিধা সেইবোৰ হোৱাই নাই পেঞ্চনো যাতে আপোনালোকক দিয়ে যাতে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ এয়া দেখক আমাৰ দাদাসকলে পিডব্লিউ আন্ডাৰত কাম কৰে মিউনিচিপালিটিৰ তেখেতসকলে কিমান কষ্ট কৰি চাফচিকুণ কৰি আমাৰ নগৰখন চাফচিকুণ কৰি ৰাখে তেখেতসকলৰ মানে চকু দিয়ক যাতে আমাৰ চৰকাৰক কৈছোঁ অনুৰোধ জনাইছোঁ ঠিক আছে দাদাসকল আপোনালোকে কৰক আৰু মোৰ ফালৰ পৰা আপোনালোকে ধুনীয়াকৈ কৰক আৰু মোৰ ফালে ধন্যবাদ থাকিল আপোনালোকে ধুনীয়াকৈ আমাৰ নগৰখন চাফচিকুণ কৰি ৰাখক ঠিক আছে বিশেষকৈ এই মুহূৰ্তত যিহেতু আজিৰ দিনটো যেনেকৈ যিয়ে লেতেৰা হৈ পৰিছে কাৰণ দেৱালী অত্যন্ত কল গৈছে অলক্ষ্য যাব আমাৰ দেৱালীত যে ধৰি লওক এসপ্তাহ 15 দিনলৈ যাবৰ কিন্তু নধৰা হৈ থাকিব বুলি আমি ভাবোঁ ঠিক আছে হ'ব ঠিক আছে ধন্যবাদ আপোনালোকে কৰ্ম কৰক আপোনালোকে কৰ্ম কৰি যাওক আৰু মোৰ ফালৰ পৰা মই চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ যিখিনি মনোকামনা সেইখিনি পূৰ হওক যাতে ঠিক আছে কৰক কাম কৰক ধন্যবাদ দেই কিবা ক'ব বিচাৰে নি মনৰ কিবা কথা হয় নাই আমাৰ আপোনালোকে আমাৰ মিউনিচিপালিটি পিডব্লিউ নকৰে জানো কওকচোন আমাৰ জাবৰৰ বিষয়ে কিবা এটা কওক ৰাইজে ভালদৰে কাম কৰিছে নে বেয়া কৰিছে কি কৰিছে এইটো কওক হয় এসপ্তাহৰ সময় মানে এইটো ক্লিয়াৰ নহয় হয় এতিয়া কিমান দিন লাগিব চাফ চিকুণৰ কাৰণে আমি ধৰ আজি যিমানটো পাৰোঁ মাৰি যাম হয়
কালি আকৌ যিমানটো পাৰোঁ মাৰি যাম। হয় হয় 3 গাড়ী 4 গাড়ী হৈ যাব। হয় হয় আপোনালোকে আমাৰ মিউনিচিপালিটি পিডব্লিউডি আণ্ডাৰত নহয় জানো? হয় দেখিছে বন্ধুসকল, এই আমাৰ কাইলৈ দশমী আছিলে। এই দশমী জাবৰখিনি একচুৱেলি একেদিনাতো নহয়, তো ধৰি লওক আৰু 2 দিনমান লাগিব। তেখেতসকলে কৈছে লাহে লাহে চব চাফ চিকুণ আগৰ দৰে হৈ যাব। আৰু তেখেতসকলে আমাৰ যোৰহাট নগৰৰ কাৰণে বহুত কষ্ট কৰে। আৰু তেখেতসকলে যিটো সা সুবিধা পাব লাগে, মই চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতসকলে সা সুবিধাবোৰ পাওক, আৰু তেতিয়াই তেখেতৰ ঘৰৰ সকলো পৰিয়ালে চলিব পাৰিব। তো ঠিক আছে, আপোনালোকে কাম কৰক। এয়া জাবৰ দেখিছে বন্ধুসকল, আৰু তেখেতসকলে অলপ অলপ কৰি পেলাই লৈ গৈ আছে। দেখিছে আমাৰ মিউনিচিপালিটি পিডব্লিউডি কৰা একেদিনাতো চব কাম নহয়, তো লাহে লাহে আপোনালোকৰ নামবোৰ জনাব। আপোনাৰ দাদা ঠিক আছে, আপোনালোকে কৰ্ম কৰক। আৰু মই চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ যি ধৰি লওক আপোনালোকৰ অভাৱ আছে, অভাৱবোৰ পূৰ হওক যাতে। ঠিক আছে, কৰ্ম কৰক। ঠিক আছে, এতিয়া দেখিছে বন্ধুসকল, তেখেতসকলে আমাৰ যোৰহাট নগৰৰ কাৰণে বহুত কষ্ট কৰে, তেখেতসকলে কৰি আছে। আৰু জাবৰ চাফ চিকুণ কৰি পেলাই যিমান পাৰিছে তেখেতসকলে কৰিবলৈ চেষ্টা কৰিছে আৰু লৈ গৈছে। ঠিক আছে বন্ধুসকল, ব'লকচোন আগলৈ যাওঁ, আৰু আগলৈ কোনে কোনে কেনেকৈ কিদৰে চাফা কৰিছে আমাৰ পিডব্লিউডি আণ্ডাৰত কাম কৰা কৰ্মচাৰীসকলে চব দেখাব চেষ্টা কৰিম বন্ধুসকল। তো ব'লক আগলৈ যাওঁ। ঠিক আছে দাদা, অকল কৰক দেই বন্ধুসকল। এখেতসকলে মানে মোৰ ইউটিউব চেনেল ইন্দ্ৰানাইড ব্লগছৰ পৰা চেলুট জনাইছোঁ বন্ধুসকল। তেখেতসকলে যাতে আৰু ভালদৰে যাতে সুবিধা পাওক, আৰু বহুত কষ্ট কৰে বন্ধুসকল। আমাৰ যোৰহাট নগৰখন চাফ চিকুণৰ কাৰণে তেখেতসকলে ৰাতি দিন কাম কৰি থাকে, লাগি থাকে। তো ঠিক আছে বন্ধুসকল, আগলৈ যাওঁ ব'লক। আগলৈ গৈ পেলাই আৰু কিছুমান চাফ চিকুণ কৰাৰ আমাৰ মিউনিচিপালিটি কৰ্মচাৰীৰ লগত কথা পাতিব বিচাৰিম। তো ব'লক বন্ধুসকল, অকণমান আগলৈ যাওঁ। ভিডিঅ'ত থাকক বন্ধুসকল, বহুত মজা লাগিব। ঠিক আছে বন্ধুসকল, ব'লক আগলৈ যাওঁ। হেল্ল' বন্ধুসকল, আপোনালোকে চালে মই যিমান পাৰিছোঁ আমাৰ এই যোৰহাটৰ মিউনিচিপালিটি বৰ্ডৰ পিডব্লিউডি কাম কৰা কৰ্মচাৰীসকলৰ লগত কথা পাতিছোঁ। তেখেতসকলে বহুত কষ্ট কৰিছে বন্ধুসকল, আৰু কষ্ট কৰি আমাৰ নগৰখন চাফ চিকুণ ৰাখিবলৈ চেষ্টা কৰি আছে। তো ঠিক আছে, তেখেতসকলৰ লগত আৰু মই কথা পাতিছোঁ, আৰু চাওঁ বন্ধুসকল ব'লক। আৰু যদি ক'ৰবাত ক'ৰবাত কিবা তেনেকৈ কৰি আছে তেখেতসকলক কথা পাতিবলৈ চেষ্টা কৰিম। ভিডিঅ'ত থাকক বন্ধুসকল, বহুত মজা লাগিব। এই বন্ধুসকল ব'লক আগলৈ গৈ আছোঁ, আৰু আগলৈ গৈ তেখেতসকলক আমাৰ কৰ্মচাৰীবোৰৰ লগত কথা পাতিব বিচাৰিম বন্ধুসকল, ব'লক। আৰু এটা মই কথা ক'ব বিচাৰোঁ বন্ধুসকল আপোনালোকক, আমাৰ যোৰহাটবাসী ৰাইজসকললৈ লেতেৰা কম কৰিব বন্ধুসকল। তেখেতসকলে বহুত কষ্ট কৰে বন্ধুসকল, ৰাতিপুৱা 3টা বজাতে আহি কষ্ট কৰি থাকে চাফ চিকুণৰ কাৰণে। আমিও যদি ৰাইজসকল যদি অলপ সজাগ হওঁ, তেখেতসকলৰ কষ্টটো কমি যাব বন্ধুসকল। তো ঠিক আছে বন্ধুসকল, মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে জাবৰ জোঁথৰ লেতেৰা প্ৰতি ইমান নকৰিব, এটা হিচাপত কৰক, আৰু তেতিয়াহ'লে আমাৰ যোৰহাটৰ নগৰখন আৰু চাফ চিকুণ হৈ থাকিব, আৰু আমাকো ভাল লাগিব বন্ধুসকল। তো ঠিক আছে বন্ধুসকল, ব'লক আৰু অকণ আগলৈ যাওঁ, গৈ পেলাই আৰু দেখুৱাব চেষ্টা কৰিম, আৰু তেখেতৰ লগত কথা পাতিব চেষ্টা কৰিম। তো ব'লক বন্ধুসকল, গৈ থাকোঁ। আপোনালোকে থাকক বন্ধুসকল, মজা লাগিব বন্ধুসকল। চব আমাৰ যোৰহাট মিউনিচিপালিটি বৰ্ডৰ পিডব্লিউডি আণ্ডাৰত কাম কৰা কৰ্মচাৰীসকলে জাবৰ ধুনীয়াকৈ উঠাই আছে, দেখিছে বন্ধুসকল। কালি দশমী হৈ গ'ল, দশমী যিমানখিনি জাবৰ আজি চাফ চিকুণ কৰিছে। তেখেতসকলে মোৰ ইউটিউব চেনেল ইন্দ্ৰানাইড ব্লগছৰ পৰা চেলুট দিছোঁ বন্ধুসকল। তেখেতসকলে চাফ চিকুণ কৰিছে, আমাৰ নগৰখন চাফ চিকুণ কৰি ৰাখে। তো তেখেতসকলে যাতে সুস্থটো ভাল হৈ থাকক, সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তো ঠিক আছে বন্ধুসকল, চালে আমাৰ যোৰহাটৰ JMB ৰোডত আমাৰ যোৰহাট মিউনিচিপালিটি বৰ্ডত কাম কৰা কৰ্মচাৰীসকলে ধুনীয়াকৈ কাম কৰি আছে। ঠিক আছে বন্ধুসকল, ব'লক আৰু বেলেগ এটা দেখুৱাওঁ বেলেগ ঠাই। মিউনিচিপালিটি পিডব্লিউডি আণ্ডাৰত কাম কৰা আমাৰ নগৰখন চাফ চিকুণ কৰি ৰাখে। কওকচোন কি কয় আমাৰ লেতেৰা কৰাৰ বিষয়ে কিবা? দুৰ্গা পূজা সমষ্টিত বহুত লেতেৰা হৈছে। হয়, আমি 3টা বজাত ৰাতিপুৱাই আহিছোঁ। হয়, তেতিয়ালৈ কাম শেষ হোৱা নাই, 8টা বাজিব। হয়, এতিয়া মানে ধৰি লওক আজি হ'বনে গোটেইখিনি চাফ চিকুণ? আজিতো নহ'ব পাৰে, কেইদিন লাগিব এইবোৰ আমাৰ 4-5 যোৰহাটৰ দিন লাগিব। মানুহ লাগিলে এদিনতো হৈ যাব পাৰে। হয় নেকি? অঁ, এসপ্তাহমান লাগিবনে? লাগিব, তেনেকৈ ক'ব পাৰিম। আপোনালোকৰ ডিউটি কেইটা বজাৰ পৰা হয়? আমাৰ ডিউটি 3টাৰ পৰা হয়। 3টাৰ পৰা হয়। 3টাৰ পৰা ধৰি লওক পূজা টাইম 3টাত আহিছিলে, লেতেৰা অকণমান দেৰি হয় পূজাৰ কাৰণে। ঠিক আছে, আপোনালোকৰ এনেই পাৰ্মানেণ্ট চাকৰি নেকি আমাৰ পিডব্লিউডি? নাই, মোৰ টেম্প'ৰাৰী চাকৰি। হয় নেকি? মানে গভৰ্ণমেণ্টৰ চাকৰি, টেম্প'ৰাৰী। আমাৰ মিউনিচিপালিটি পিডব্লিউডি আণ্ডাৰত নহয় জানো? বাইদেউ কৰি আছে ন? বাইদেউ মানে মোৰ জেগাত ঠিকে আছে। আপোনালোকে যিমান পাৰে আমাৰ ধৰি লওক নগৰখন ধৰি লওক চাফ চিকুণ ৰাখিবলৈ চেষ্টা কৰক, আৰু সেইটোৱে লাগে কেলৈ আমাৰ নিজৰ জাগৰখন চাফ চিকুণ আমাৰ নিজৰ কাৰণে ভাল। ঠিক আছে, কৰক। আৰু আপোনালোকৰ ধৰি লওক যি প্ৰব্লেম হৈছে, অসুবিধা হৈছে, মই চৰকাৰৰ ওচৰত অনুৰোধ কৰিম যাতে আপোনালোকৰ সুবিধাখিনি যাতে আপোনালোকে পাওক। ঠিক আছে, আপোনালোকে আপোনাৰ কাম কৰি যাওক।
টেম্পোৰিতে খাটি আছোঁ হয় আজিলৈকে কোনো ফিক্স কোনো পাৰ্মিট হোৱা নাই হ'ব চিন্তা কৰিব নালাগে আপোনাক কৰি থাকিব সেইকাৰণে কৈছোঁ চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ সেই যিখিনি মনোকামনা পূৰ হওক যাতে পূৰ কৰক হয় নাই সেইকাৰণে 3 বজাত ৰাতিপুৱা হ'ব কৰক ঠিক আছে ঠিক আছে দেখিছে আমাৰ এই দাদাসকলে আমাৰ ৰাতিপুৱা 3টা বজাতে আহি আমাৰ যোৰহাটৰ চহৰখন নগৰখন ৱাৰ্ডবোৰ চাফ চিকুণ ৰাখিবলৈ চেষ্টা কৰিছে যিমান পাৰিছে কৰিছে একেদিনতে নহয় বন্ধুসকল তো কেইদিনমান লাগিব তো ঠিক আছে এই মোৰ এই দাদাসকললৈ আমাৰ মিউনিচিপালিটিৰ পিডব্লিউ আণ্ডাৰত কাম কৰা কৰ্মচাৰীসকললৈ মোৰ ইউটিউব চেনেল ব্লগছৰ পৰা চেলুট থাকিল তেখেতসকলে ৰাতিপুৱাৰ পৰা 3টা বজাৰ পৰা কাম কৰি আছে বন্ধুসকল তো ঠিক আছে আমাৰ যোৰহাটৰ আমাৰ অসম চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে চকু মেলি চাওক আৰু তেখেতসকলে কিবা এটা সুবিধা আগবঢ়াওক ঠিক আছে বন্ধুসকল এই দেখিলে এই আমাৰ যোৰহাটৰ এই নগৰত আমাৰ মিউনিচিপালিটিৰ পিডব্লিউ কাম কৰা দাদাসকলৰ লগত এটা ধুনীয়া এটা চাফ চিকুণৰ দৃশ্য দেখিলে ঠিক আছে বন্ধুসকল বলক আগলৈ আৰু গৈ চাওঁ কোনে কেনেকৈ কিদৰে চাফ চিকুণ কৰিছে অকল মই আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ এই আমাৰ য'ত আমাৰ যোৰহাট নগৰৰ আমাৰ যিমান ৱাৰ্ডৰ আছে বা আমাৰ চহৰৰ নগৰৰ ভিতৰত থকা যিমান জাবৰখিনি বন্ধুসকল আনি মেলি আমাৰ এই যোৰহাটৰ গড়মূৰত জাবৰখিনি পেলোৱা হয় এই চাইছে বন্ধুসকল বেছি দূৰ নাযাওঁ বহুত গোন্ধাইছে বন্ধুসকল ইয়াৰ পৰাই দেখুৱাইছোঁ ইয়াতে আমাৰ জাবৰখিনি চব আনি গোটাই মেলি আমাৰ এই গড়মূৰৰ শ্মশানৰ ওচৰত একচুৱেলি জাবৰখিনি পেলোৱা হয় ঠিক আছে বন্ধুসকল তো বলক আৰু চালে বন্ধুসকল আৰু কোনোবা এজনক সুধি চাওঁ যে ইয়াত আমাৰ জাবৰ ক'ত কেনেকৈ চাফা কৰিছে সেইটোও সুধি চাম কেলৈ তেখেতসকলে বহুত কষ্ট কৰে বন্ধুসকল এই লেতেৰা জাবৰক লৈ পেলাই তেখেতলোকে আনি পেলাই আমাৰ এই যোৰহাটৰ গড়মূৰৰ শ্মশানৰ ওচৰত থকা জাবৰ ইয়াত পেলাই বন্ধুসকল তো ঠিক আছে বন্ধুসকল আৰু আগলৈ যাওঁ বলক তাত আমাক দেখুৱাব বিচাৰিছে ইয়াতে আমাক যোৰহাটৰ যিমানখিনি লেতেৰা জাবৰ আছে চব ইয়াত আনি পেলাই বন্ধুসকল ঠিক আছে আপোনাক দেখুৱাব বিচাৰিছোঁ সেয়া তো ঠিক আছে বন্ধুসকল বলক তেতিয়াহ'লে আজিলৈ আহিছোঁ বন্ধুসকল এই ট্ৰেক্টৰত লৈ আহে বন্ধুসকল জাবৰ জোঁথৰ চব গোটেইখিনি ঠিক আছে বন্ধুসকল তেখেতসকললৈ মোৰ এই ইউটিউব চেনেল ব্লগছৰ ফালৰ পৰা চেলুট থাকিল বন্ধুসকলে তেখেতসকলে বহুত লেতেৰা কাম একচুৱেলি হাতত লৈ কাম কৰি আছে তেখেতসকলৰ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতসকলৰ শৰীৰখিনি ভালেই থাকক আৰু সুস্থ থাকক কিন্তু তেখেতসকলে নহ'লে আমাৰ যোৰহাটখন চাফ চিকুণ কৰিবলৈ অসুবিধা হৈ যাব তেখেতসকলে থকাৰ কাৰণে আমাৰ যোৰহাটখন একচুৱেলি চাফ চিকুণ হৈ আছে আৰু পৰিষ্কাৰ হৈ আছে ঠিক আছে বন্ধুসকল তেতিয়াহ'লে বলক আৰু এই আমাৰ চালে যোৰহাটৰ সকলো ঠাইৰ আমাৰ যোৰহাট নগৰৰ যিমান জাবৰ জোঁথৰ চব ইয়াত আনি পেলোৱা হয় গড়মূৰৰ শ্মশানৰ ওচৰতে ঠিক আছে বন্ধুসকল তো আজিলৈ আহিছোঁ বন্ধুসকল কালি ইয়াতে আমাৰ যোৰহাটৰ সকলো ঠাইত যে দুৰ্গা পূজা চলি আছিলে কালি দশমী আছিলে জিৰণি আছিলে কালি বন্ধুসকল এইটো ঘাটতে কালি গোটেইখিনি ধৰি লওক যিমান আমাৰ যোৰহাটৰ প্ৰতিমা আছিলে মূৰ্তি আছিলে ইয়াতে উটাইছিলে বন্ধুসকল সেইবোৰ চব বন্ধুসকল ইয়াতে জাবৰ চাবৰ গোটেইখিনি ইয়াতে জমা হৈ আছে তো ইয়াতে মূৰ্তি ধুনীয়াকৈ উটাই মেলি ইয়াতে বিসৰ্জন কৰিছিলে বন্ধুসকল আমাৰ যোৰহাটৰ সকলো ঠাইলৈ দুৰ্গা পূজাৰ কালি দশমী আছিলে জিৰণি তো এই চাওক বন্ধুসকল ইয়াতে আপোনাৰ কলহ চলহ জাবৰ চব ইয়াতে পেলোৱা হৈছে তো লাহে লাহে চাগে মোৰ হিচাপত আমাৰ ধৰি লওক কৰ্মচাৰী যিখিনি আছে চাফ চিকুণৰ কৰাৰ তেখেতসকলে চাগে চাফ চিকুণ কৰিব চাগে মোৰ হিচাপত এই দেখিছে বন্ধুসকল সৰু ল'ৰা ছোৱালী ইয়াত সৰু বস্তু কিবা বিচাৰি গৈছে এয়া হৈছে আমাৰ গড়মূৰৰ ভোগদৈ ঘাট বন্ধুসকল ইয়াতে আমাৰ দুৰ্গা মূৰ্তিখিনি বিসৰ্জন কৰা হৈছিলে কালি তো ঠিক আছে বন্ধুসকল মই মানে আমাৰ যোৰহাটৰ কোনটো ঘাটত আমাৰ মূৰ্তি বিসৰ্জন কৰা হয় সেই ঘাটটোৱে মই দেখুৱাব বিচাৰিছোঁ বন্ধুসকল বেলেগ একো মই ক'ব বিচৰা নাই যাতে আমাৰ ঘাটটো চাফ চিকুণ কৰি থাকক সেইটোৱে বিচাৰোঁ আমাৰ যোৰহাটৰ আপোনাৰ ধৰি লওক মানুহ মৰাৰ পিছত ইয়াতে গা ধোৱা হয় আৰু দুৰ্গা পূজাৰ ধৰি লওক দুৰ্গা পূজাৰ সকলো পূজা কালী পূজা দুৰ্গা পূজা গণেশ পূজা যিমানখিনি পূজা কৰা হয় বন্ধুসকল এই ঘাটটোতে বিসৰ্জন কৰা হয় বন্ধুসকল দেখিছে বন্ধুসকল কালি দশমী আছিলে সেইটো কাৰণে মই দেখুৱাব বিচাৰিলোঁ আপোনালোকক যে কোনটো ঘাটত আমাৰ দুৰ্গা প্ৰতিমা বিসৰ্জন কৰা হৈছিলে এই ঘাটটো আপোনালোকক দেখুৱালোঁ বন্ধুসকল তো বলক বন্ধুসকল আপোনালোকে চালে তো ঠিক আছে বন্ধুসকল
এই আমাৰ যোৰহাটৰ গড়মূৰৰ আপোনাৰ ভোগদৈ ঘাটখন ইয়াতে আপোনাৰ সকলো পূজাৰ প্ৰতিমা আপোনাৰ বিসৰ্জন কৰা হয় তো ঠিক আছে বন্ধুসকল এই চালে তো ঠিক আছে আহিছোঁ আজিলৈ হেল্ল' দোস্ত আপোনালোকে এই চালে আমাৰ এই যোৰহাটৰ গড়মূৰৰ ভোগদৈ ঘাটখনত ইয়াতে আমাৰ সকলো পূজাৰ প্ৰতিমা মূৰ্তি চব ইয়াতে বিসৰ্জন কৰা হয় কালি দুৰ্গা পূজাৰ দশমী আছিলে বিসৰ্জন কালি বিজয়ী দশমী আছিলে ইয়াতে আমাৰ সকলো দুৰ্গা মূৰ্তি প্ৰতিমা উঠোৱা হৈছে আৰু সকলো ঠাইৰ প্ৰতিমা উঠোৱা হৈছে তো ঠিক আছে বন্ধুসকল আজি এই আমাৰ আৰু এটা বস্তু মই কৈছিলোঁ প্ৰথমত আজি আমাৰ এই কালি যেতিয়া দশমী আছিলে দশমীৰ ৰাস্তা ঘাট আমাৰ ভোগদৈৰ যিখিনি লেতেৰা কৰিছিলে লেতেৰা কৰাৰ সকলোখিনি আপোনাৰ আমাৰ যোৰহাটৰ মিউনিচিপেলিটি বৰ্ডত PWD আণ্ডাৰত কাম কৰা কৰ্মচাৰীসকলে ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই ধুনীয়াকৈ আমাৰ নগৰ চহৰখন ভাল ৰাখিবলৈ আৰু চাফা ৰাখিবলৈ চেষ্টা কৰিছে বন্ধুসকল পৰিষ্কাৰ কৰিবলৈ তো দেখিলে বন্ধুসকল আপোনালোক মই সৰু সৰু দৃশ্য তেখেতৰ লগত কথা পাতিছোঁ দেখাবলৈ চেষ্টা কৰিলোঁ তো ঠিক আছে বন্ধুসকল আজি আমাৰ যোৰহাটৰ কালি দশমীৰ যিটো আমাৰ দুৰ্গা পূজাৰ লেতেৰাৰ আৰু পৰিষ্কাৰ কৰি ৰখাৰ আমাৰ যোৰহাট মিউনিচিপেলিটি বৰ্ডত কাম কৰি থকা কৰ্মচাৰীসকলৰ লগত কথা পাতিলোঁ তেখেতসকলে ক'লে তো মই চৰকাৰক আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে মনোকামনাবোৰ পূৰ কৰক তেখেতলোকৰ পেঞ্চন কৰক পেঞ্চন নহ'লে তেখেতসকলে ধৰি লওক পিছলৈ গৈ পেলাই আমাৰ তেখেতসকলে ঘৰৰ পৰিয়াললৈ চলিবলৈ দিগদাৰী হৈ যাব তো ঠিক আছে বন্ধুসকল এই আমাৰ আজি যোৰহাটৰ প্ৰতিমাৰ ধৰি লওক কালি বিসৰ্জনৰ আমাৰ যোৰহাটৰ গড়মূৰৰ যিখন ভোগদৈ ঘাট আৰু আমাৰ যোৰহাটৰ মিউনিচিপেল বৰ্ডত PWD আণ্ডাৰত কাম কৰা কৰ্মচাৰীসকলৰ কথাৰ ভিডিঅ'টো যদি বন্ধুসকল ভাল লাগিলে তো বন্ধুসকল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি বেছিকৈ বন্ধুসকল ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো বেল আইকনটো বাঢ়িব তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছোঁ আৰু নতুন ভিডিঅ'লৈ আপোনাৰ ওচৰলৈ আকৌ আহিম তেতিয়াহ'লে ভালদৰে থাকক সুস্থ থাকক ধন্যবাদ বন্ধুসকল